Hello friends and good morning from Gangtok. আৰু আজি আমি আছো গেংটকত আৰু গেংটকখন পুৰা দেখাম কিন্তু তাৰে আগে আগে আপোনাক মই এটা হেই দেখাই আছো ভিউ এটা দেখাই আছো ভিউটো চাই ল'ব তো বলক ভিডিওটো আৰম্ভ কৰো পুৰা সব তাৰ মানে ভিডিও কল কৰি চাই আছে তাৰ মানে আমাৰ পুৰা জায়গাখিনি তো এটা কৃষ্ণা কৰি আছে আমাৰ বাবলাহাতৰ খুৰীৰ লগত কথা পাতি আছে তো চাই লওক ও খুৰীমা একবাৰ হাই কৈ দিয়ক এই পুৰা চাই আছে তাৰ মানে হেৰ পৰা তো আজি যাই আছো গেংটকখন ঘূৰবৰ কাৰণে আৰু এতিয়া তাৰ মানে ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট কৰি কেনে আমি ওলাই যাম এতিয়া মই ৰেডি পুৰা যাবৰ কাৰণে তো ব্ৰেকফাষ্ট কৰোঁ ব্লক তো আহি গৈছোঁ ডাইনিং হল আৰু ডাইনিং হলত এতিয়া সেইটো খাওঁ আৰু মানে ব্ৰেকফাষ্টটো কৰি লওঁ ৰঞ্জিত দা কেনে লাগছে খাই মাস্ক লগাইয়ে মাস্ক লগা চল বনাই গেংটক ৰোপৱে আৰু এতিয়া আমি এনেকৈ ভিতৰত যাব লাগিব এতিয়া কোভিড প্ৰট'কলটো বহুত বেছিকৈ মানে তাৰমানে আৰু আপুনি পূৰা চেণ্টাৰত থিয় হ'ব লাগিব মানে অলপমানো লছৰ হ'ব নোৱাৰে চ' ৰেডি গোটেইকেইটা যাবৰ কাৰণে ৰোপৱেৰ ভিতৰত সোমাই গৈছোঁ দৰ্জাখন বন্ধ কৰি দিব চ' আমি বৰ্তমান ৰোপৱেত আছোঁ ৰোপৱেত মানে বৰ্তমান সেই চলি আছে আৰু বৰ্তমান একদম মেঘৰ মাজেদি যাব চবফালে কেৱল মেঘ মাজেদি যাই আছোঁ আৰু লৈ যাই আছোঁ অকল মই জানে আপোনালোককো লৈ যাই আছোঁ চাই থাকক ভিডিঅ' क्या जाए सो এটা व्यू पॉइंट तो भैया हम लोग कहाँ जा रहे हैं अभी व्यू पॉइंट जा रहा है सर हाँ वो उसका नाम क्या है और नाम व्यू पॉइंट ये है व्यू पॉइंट यहाँ क्या करने आते हैं लोग सुसाइड करने अच्छा तो अगर सुसाइड आप लोग मत करना हम लोग नहीं करेंगे सुसाइड करना होना पॉइंटটো বহুতে ওচৰত মানে কি ৰোপৱেটোৰ পৰা জাষ্ট 100 মিটাৰো নহয় আৰু তাৰ পৰা অলপমান আগুৱাই আহিলে এই পইণ্টটো ধুনীয়া হয় জেগাখিনি দেখাই আছোঁ ঘৰ কাৰণে একো দেখা নাপায় বতৰ বেয়া ন তো সেইকাৰণে একো দেখা নাপায় মানে চব ফগ হৈ আছে বহুত ধুনীয়া তাহলে চাওক পুৰা চাইডৰ পৰা নয়ন বিভাস দা তাৰপিছত বাবলা মালাকৰ তাৰপিছত ত্ৰিদীপ দা আমাৰ নহয় চৰি এইটো ৰঞ্জিত দা তাৰপাছত এইটো কৃষ্ণ দা ত্ৰিদীপ দা আৰু ইফালে ৰূপজ্যোতি তাৰে পৰা আহিলোঁ আহি কেনে এইবাৰ আহিছোঁ আমি ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ আৰু এতিয়া ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ ইয়াতে আমি তো ইয়াতে সেই কাটি ল'লে আমি এতিয়া ভিতৰত যাই আছোঁ আৰু ইয়াতে লিখি থৈ দিছে এনেকৈ ডু নট টাচ দ্য ফ্লাৱাৰ চ' এটা টাচ কৰিব মানা আছে চাব দিছে তো আমি আহিছোঁ এতিয়া লাচা ফলছ তো আমি ওচৰৰ পৰা যাই আছোঁ চাওক না
মানে ভিউ মানে মজা আহিছে, একদম মজা ভিউ। মানে বৰষুণ আহি আছে, সব মানে কুঁৱলী চবফালে, কুঁৱলী মানে মেঘৰ ভিতৰত আছোঁ আৰু এনেকৈ এতিয়া টাচি ভিউ পইণ্ট আৰু এইখন চাওক গেংটক ইয়াৰে পৰা কিলোমিটাৰ কিমান আছে গোটেইখিনি দিয়া আছে। আৰু এতিয়া চলো ভিউ পইণ্টটো আমি চাই লওঁ আৰু লগতে আপোনালোকে চাব। বিভাস দাই পিন্ধি আছে, এই পিন্ধাই দি আছে মানে বহিবলৈ এনেকৈ পিন্ধাই দি পোৱা নাই, বিভাস দাই বৰ্তমান যেনেকৈ পিন্ধাই দি আছে। বিভাস দাই বিৰাট ফূৰ্তি তাৰমানে, বিভাসক চাই লওঁ। বিভাস দাই পূৰা ৰেডি, এতিয়া পূৰা ৰাজাৰ লুকত আহি গৈছে। চাওক পূৰা একদম ট্ৰেডিশ্যনেল সাজত। কিবা এটা খাবা, একো খোৱা নাই এতিয়া, তেতিয়া ব্ৰেকফাষ্ট কৰি ওলাইছিলোঁ। ত' এতিয়া কিবা এটা খাওঁ আৰু যিখন হোটেলত বহি আছোঁ বৰ্তমান তাৰে সেই এটা চাই লওক, আউটছাইডৰ ভিউ এটা চাই লওক। মানে মজা আৰু এটা বহি কেনে বিৰাট ভাল লাগছে। মানে আহি গ'ল আমাৰ হিল ষ্টেচন স্পেচিয়েল খানা, মেগী, চিকেন মেগী। তো এতিয়া খাওঁ, খাই লৈ আকৌ ক'ৰবাত গৈ আছোঁ। তো ভিডিঅ'ৰ পিছত লগ পাই আছোঁ। হৈ গ'ল আমাৰ খোৱা লোৱা আৰু ইয়াতে आंटी আছে, आंटी शॉप है, आपका शॉप है। हाँ, तो खा के अच्छा लगा आंटी। और असम कभी आइए, असम आने से हमको कांटेक्ट कीजिए या फिर याद कीजिए हम लोगों को। आप कभी गए हैं असम? कब गए? 2 साल हो गया होगा शायद। अच्छा अच्छा, कहाँ पे गए थे? कामाख्या पे। कामाख्या मंदिर, कामाख्या मंदिर। अच्छा, वो कामाख्या मंदिर अम्बुबाची मेले में गए थे? नहीं ऐसे ही घूमने गए थे। তো অসমত গৈছে অলৰেডি আৰু যাব কৈছে, আৰু মানে কি আমাক সেই কৰাৰ কথা কৈছে আৰু ভাল লাগিছে। আৰু চবকে এনেকৈ আমি যিমানখিনি পাৰিছোঁ অসমত অহাৰ কাৰণে ইনভাইট কৰি আছোঁ সকলোকে, যাতে অসমত টুৰিষ্টটো অলপমান সেইটো বাঢ়ক। আৰু बहुत करबी बहुत आसामीज भाषा में बुरा लैंग्वेज आपको मैं सिखा दूँ। बुरा लैंग्वेज आसामीज में पता है ना, नहीं पता है आपको? मत बोलो आप आसामीज के साथ, हम यूज करते ही रहते इधर। इसे को इसे का है। আমি আহি পালোঁ এতিয়া বাথন ফলছ। ইয়াৰে এটা নজাৰা চাই লওক, মানে একদম আল্টিমেট, মানে 360 ভিউ এটা দিছোঁ আপোনাক, তো চাই লওক। নামটো বাথন ফলছ, ইয়াতে লিখা আছে গোটেইখিনি। And finally আমি আহি পাইছোঁ হাৰ্ট অফ দ্য চিটি, MG মাৰ্গ। কি হ'ল বাবলাৰ মানে কি মোবাইল ষ্ট'ৰেজটো পূৰা ফুল হৈ গ'ল, আৰু তাৰ কাৰণে এখন নতুনকৈ মেমৰি कार्ड লৈ আছে। तो এখন ये लाल मार्केट है ना? हाँ, वो लाल मार्केट में अभी ले रहा है। আপোনালোকে যদি এটা লিমিটেড বাজেট লৈ আহে তেতিয়াহ'লে মই চবকে ৰিকুৱেষ্টে কৰিম প্ৰায় MG মাৰ্টত বস্তু নল'ব। আহক ফুৰক চাওক, কিন্তু MG মাৰ্টত বস্তু বেছিকৈ নল'ব। কিন্তু ইয়াতে বহুত বেছি দাম MG মাৰ্টত। আৰু এইখন হ'ল ৰাতিৰ MG মাৰ্ট।
এতিয়া ৰকম ক'ব পাৰি না तीसरा एक फोटो दिखा दो ये बोल फोटो को दे दे रहा है ये अपलोड करना है फेसबुक पे আমি ইয়াতে এনেকৈ বহি আছোঁ ফিলিংটো কেনে বৈসকল ফিলিং কেনে ইয়াতে মজা 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 কেনে এটা মজা লাগছে চাওক না এইখন হ'ল ৰাতিৰ MG মাৰ্ট मैं तुमसे बोला ना मेरा दोस्त हो दोस्त मैं बोला ना सुनो हाँ कोई दुश्मनी भी नहीं यार सुनो ना यार ये बच्चा গাইজ এটা মানে কি পাংগা টাইপৰ হৈ গ'ল এজন মানুহ তাৰমানে ড্ৰিংকে কৰি না কি মানে একদম মানে কিবা বেলেগ এটা ৰূপত আহিছে আহি কেনে আমাৰ কৃষ্ণ ডাক্তৰ মানে আহি কেনে ঢেকৰ ঢেকি টাইপৰ তাৰমানে একদম আহি কেনে এই মেৰা দুশ্মন এনেকৈ এনেকৈ টাইপৰ তাৰমানে কথাবিলাক কৃষ্ণ দাই মানে পটককৈ ফ্ৰেণ্ড চেণ্ড বানাই ল'ব পাৰে বা পটককৈ সি কিবা এটা সেই এডজাষ্ট হৈ যাব সেইটো ইয়াৰ ভাল স্বভাৱ তো সি মানে কি কৰিছে লগে লগে গলত থাপতি হৈছে আপ মেৰা দুশ্মন নেই আপ মেৰা ভাই হয় এনেকৈ কৈ ল'লে আৰু তো গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ৰুম আৰু ফ্ৰেছ চেছ হ'লোঁ মই ভাগৰ লাগি আছিল তো আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব তলত থকা ন'টিফিকেশ্যন বেলটো বজাই দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে আৰু যিহেতু পূৰা টুৰ কৰি আছোঁ তো আগলৈও আৰু কৰি থাকিম এইটো টুৰটো লাহে লাহে আৰু শেষ হ'ব লাহে লাহে তো কালি যাই আছোঁ সেইখিনি ভিডিঅ' আৰু বেলেগ হ'ব আৰু তো যিয়ে নহওক সেইটো কালি দেখিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আনটিল দ্য নেক্সট ভিডিঅ' টাটা বাই বাই চ' বাই বাই